জাষ্ট কামাখ্যা মন্দিৰৰ গেটত প্ৰৱেশ কৰিম এতিয়া মেইন গেটত আৰু বলক আৰু মোৰ লগতে থাকিব এতিয়া আমি কামাখ্যা মন্দিৰৰ ভিতৰত সোমালো মেইন প্ৰৱেশ দুৱাৰ এখন মেইন মন্দিৰৰ ভিতৰত যাব লগা দৰ্জা এখন ইয়াতে সোমালো এতিয়া লকডাউনৰ পিছত অলপ ভক্ত হৈছে বলক আমি এতিয়া ভিতৰলৈকে যাম আৰু চাওঁ এবাৰ ভিতৰত নাযাওঁ বাৰু জাষ্ট বাহিৰে বাহিৰে ঘূৰাম আৰু আপোনালোকক দেখুৱাম প্ৰথমতে ইফালেৰে যাওঁ এনেকৈ যাওঁ আমি বলকচোন আৰু লগতে যোনে যোনে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে মোৰ চেনেলটো যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লগতে ঘণ্টি বেলটো দবাই দিব মোৰ আগন্তুক ভিডিঅ'বোৰ পাবলৈকে মন্দিৰ দৰ্শন কৰাৰ আগতে এবাৰ আমি ভৰি হাতখন ধুই লওঁ বলকচোন পুখুৰীলৈকে যাওঁ আৰু দেখিছে আপোনালোকে পুখুৰীটো সুন্দৰ পৰিৱেশ এটা ইয়াতে আজিকালি ফাউণ্টেইনবিলাক লগাইছে এইবিলাক দেখা পাইছে আৰু ইয়াতে এখন ৰামধেনু দেখা পোৱা গৈছে আপোনালোকে দেখা পাইছে চাগে এইখন ৰামধেনু দেখিছে আপোনালোকে বহুত সুন্দৰ পৰিৱেশ বহুত ভাল লাগিছিলে কি ক'ম আৰু মই এইবিলাক লাইন পাতি আছে মানুহ কামাখ্যা মা দৰ্শন কৰিবলৈকে আপোনালোকে দেখা পাইছে এই বহুত ভিতৰৰ পৰা মই দেখুৱাই দিম বাৰু এবাৰ আপোনালোকক এই পিছফালৰ পৰা আহিব লাগিব এনেকৈ আহি এনেকৈ 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 এইফালৰ দি আহি এনেকৈ আহিব লাগিব গলি হয় দেখিছে কাছ পুখুৰীটো যাব লাগে ইফালে যাব লাগিব আমি এনেকৈ মোটামুটি আমি পানী এতিয়া কাছ পুখুৰীটো এইটো দেখি আছে ভৈৰৱী টেম্পল কাছ পুখুৰী লিখা আছে আপোনালোকে ইয়াতে দেখিছে এইটো এইটো আৰু এনেকৈ যাব লাগিব এতিয়া আমি আহি কাছ পুখুৰী পালোঁ আৰু ইয়াতে মানুহবিলাকে কাছ চাই আছে আপোনালোকে দেখা পাইছে এইটো পুখুৰীটো পানী এতিয়া কমিছে আৰু তললৈ গ'লে কাছবিলাক দেখা পাম বলকচোন আমি তললৈকে যাওঁ এবাৰ এই আমি তলত আহি পালোঁ আপোনালোকে দেখা পাইছে কাছ এইটো মানুহে কিবা বহুত দলিয়াই দিছে আৰু এইটো কাছটো আমাৰ দেখা পাইছে সাঁতুৰি আছে আৰু দেখা পাব ইয়াতে আপোনালোকে এই চাই থাকক এইটো এটা দেখিছে মই কেমেৰাটো ওচৰলৈকে লৈ গৈছোঁ বাৰু আপোনালোকে দেখা পাইছে যদি পাইছে নহয় এইটো মুখখন দেখিছে আপোনালোকে এইটো মুখখন এইটো 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 এই তাতে এটা আছে দেখিছে আৰু তাতে এটা আছে আৰু এইখিনিতে এটা আছে আমি তেতিয়া ওলাইছিলোঁ যে সেইটো এটা আছে আৰু ইয়াৰে মন্দিৰটো
আৰু এইটো মা বগলা মন্দিৰ মই ভিতৰলৈকে নগ'লোঁ বাৰু মই বাহিৰৰ পৰা আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাই ল'বচোন এবাৰ ভিডিঅ'টোত বলকচোন এতিয়া আমি তললৈকে যাওঁ আৰু আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এবাৰ নীলাচল পাহাৰত বহুতবিলাক মন্দিৰ আছে চববিলাক মই দেখুৱাব নোৱাৰিলোঁ কেইটামান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু আৰু পিছলৈকে চেষ্টা কৰিম ভালদৰে দেখুৱাবলৈকে কামাখ্যা মন্দিৰৰ বিষয়ে মই ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব পাৰিব সুন্দৰ ভিউ দেখা পায় ইয়াৰ পৰা নীলাচল পাহাৰ একদম ওপৰলৈকে গৈছিলোঁ আৰু যাতে তাতে পানীৰ টেংকি দেখা পাইছিলোঁ তাতে গ'লোঁ যে ভাবিলোঁ এটা ধুনীয়া চিনাৰী দেখা পোৱা যায় ভাবিলোঁ এবাৰ কেমেৰাত বন্দী কৰি লওঁ তাকে ভাবি গৈছিলোঁ বলকচোন আপোনালোকে চাই লাগে বাৰু এই তাত নতুন দলংখন বনাই আছে আমাৰ শৰাইঘাটৰ নতুন দলংখন বনাই আছে ব্ৰহ্মপুত্ৰত এইটো সোণাৰাম হাইস্কুলৰ খেলপথাৰৰ ফালেও বনাই আছে এইটো দেখিছে দূৰত বনাই আছে কামবিলাক চলি আছে আৰু এইফালে চাওক পূৰা গুৱাহাটীখন দেখা পায় ইয়াৰ পৰা মই দেখুৱাই দিছোঁ আপোনালোকক দেখিছে তাত একদম পূৰা ব্ৰহ্মপুত্ৰ নদীখন আমাৰ সেইকাৰণে সকলোৱে চিনাকি শৰাইঘাট ব্ৰিজ বহু তাত চিনাৰীটো চাওক না আমি এতিয়া ভূৱনেশ্বৰী মন্দিৰ পালোঁ আহি এইটো আমাৰ দেখিছে ইয়াতে পালোঁ আহি আৰু আমি এতিয়া গৈ আছোঁ মন্দিৰটো বাহিৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক চাই ল'ব ভূৱনেশ্বৰী মন্দিৰ হয় বনাইছে এতিয়া কামবিলাক কৰি আছে চিনাৰীটো চাওক এই ব্ৰহ্মপুত্ৰ নদীখন দেখিব মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই মানে ইমান সুন্দৰ চিনাৰী গোটেই গুৱাহাটীখন দেখা পোৱা যায় দেখিছে আপোনালোকে পিছফালৰবিলাক বনাই আছে আমি এতিয়া আহিছোঁ কামাখ্যা মন্দিৰ একদম ওপৰত ইয়াৰ পৰা পূৰা গুৱাহাটীখন দেখা পায় আপোনালোকে চাই লওক এই দেখা পাইছে পূৰা গুৱাহাটী চাই লওক পূৰা দেখুৱাইছোঁ